হয় মই গঢ়া বুলি নকওঁ, কেতিয়াও সেই অহংকাৰ মই নকৰোঁ, কিন্তু মই জন্ম নিদিলেও লালন পালন কৰা এই দলটো মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ। মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি বেয়া দিনত মই যাব ওলোৱা নাই, ভাল দিনত মই যাব ওলাইছোঁ। যিটো দল আজি বিশ্বৰ ভিতৰত সৰ্ববৃহৎ হিচাপে স্বীকৃতি পাইছে বা যিটো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আছে বা ৰাজ্যিক চৰকাৰ যথেষ্ট সংখ্যক আছে বা স্থানীয় নিকায়সমূহতো বিজেপি দলৰ নেতৃত্বতে চৰকাৰ আছে বা ময়ো এটা নিগমৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিলোঁ, তেনেকুৱা সময়তে মই বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ পৰা অব্যাহতি ল'লোঁ। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰ্যালোচনা সভাত নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জয়ন্ত মল্ল বৰুৱাই প্ৰথম কৈছিল যে 6 নম্বৰ পঞ্চায়তে ভোট দিয়া নাই, অৰ্থাৎ মই যিটো পঞ্চায়তত বাস কৰোঁ। তো লগে লগে সেই সময়ৰ পঞ্চায়ত সভাপতি বীৰেন দাস আৰু প্ৰভাৰী নীতিশ বৰ্মনে এইটো কথাৰ প্ৰতিবাদ কৰিছিল যে নহয়, আপুনি আগৰজনতকৈ এতিয়া বেছি পাইছে। তেতিয়া সেই কথাটো তাতে সমাপ্ত কৰি তেওঁ পিছত কৈছিল, হয় নেকি, মোক কোনোবাই কৈছে 6 নম্বৰ পঞ্চায়তে ভোট দিয়া নাই, কাৰণে পঞ্চায়তত ভোট পোৱা নাই, সেই কথাটো তেওঁ প্ৰকাশ কৰিছিল। সেইটোৱে আছিল আৰম্ভণি। আৰু তাৰপিছত এটাৰ পিছত এটা কৈ মোক বাৰে প্ৰতি যিহেতু অপমান কৰি থাকিল আৰু মই সেই অপমানৰ বা সেই অন্যায়ৰ সুবিচাৰ বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতিলৈ মই পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নাপালোঁ। তেতিয়া মই এই দলটোত থকাৰ কোনো যুক্তি বিচাৰি নাপালোঁ, কিয়নো বহুতে কয় বা বিজ্ঞানসকলে কয় বাৰে প্ৰতি অপমান পোৱাৰ ঠাইত থাকিব নালাগে বা নিজে তাৰ পৰা আঁতৰি আহিব লাগে। মই সেইকাৰণে আঁতৰি আহিছোঁ। গতিকে মই এইকেইদিন খুব মুকলি মনেৰে ঘূৰি গোটেই অসমৰ পৰিস্থিতি চাম। হয়, আপোনালোকে খোলা কথাটো সঁচা, কাৰণ মই যোৱাকালি কৈছোঁ মই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই সম্পূৰ্ণ হোৱাৰ পথত, কাৰণ মোৰ কেইগৰাকীমান শত্ৰু আছে। বিজেপি মোৰ শত্ৰু নহয়, বিজেপি শত্ৰু মোৰ অন্তৰত আছে। মই যি পথেৰে আহিছোঁ সেই পথত মোৰ ল'ৰা ছোৱালীক ৰাখিছোঁ, কাৰণ মই যি ৰাস্তাৰে আহি এই পথ পাইছোঁ সেই পথটো কেতিয়াও ভুল নহয়। কিন্তু আজিৰ তাৰিখত আমাৰ দলত কিছুমান এনেকুৱা নেতা সোমাইছে যিয়ে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বা বিজেপিৰ যি পঞ্চনিষ্ঠা সেই পঞ্চনিষ্ঠাক তেওঁলোকে অৱমাননা কৰি আহিছে। গতিকে আমাৰ কথা যিহেতু ইয়াত নৰয়, আমাৰ কথা কোনেও নুশুনে বা আমি দিয়া বিচাৰৰ কোনো ধৰণৰ ইয়াত বিচাৰ নহয়, গতিকে ইয়াত থকাৰ প্ৰয়োজনীয়তাও অনুভৱ মই কৰা নাই আৰু তেওঁলোকে হয়তো বিচৰা নাই। 3 বছৰত মোক কেনেদৰে অপমানিত কৰা হৈছে সেই কথাটো মোৰ পঞ্চনিষ্ঠাৰ কথা নাহে, মোৰ আত্মৰক্ষাৰ কথা আহে। মই এগৰাকী 96 চনৰ তাৰ আগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা আছিলোঁ। হিন্দী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা কৰা সেই 5 দিনীয়া গ্ৰুপটোৰ এজন আছিলোঁ। জিলাৰ সভাপতি হোৱাৰ আগতে মই যুৱ মৰ্চাৰ জিলাৰ সভাপতি 2 বাৰ আছিলোঁ। মই ৰাজ্যিক সাধাৰণ সম্পাদক আছিলোঁ। মই ৰাষ্ট্ৰীয় উপসভাপতি পদত মই আছিলোঁ। কিন্তু ইমানবিলাক দায়িত্ব লোৱা মানুহজনক যেতিয়া অকামিলা কৰি দিয়ে তেতিয়া নীতিৰ কথাটো নাহে, কাৰণ মই এতিয়া নীতিৰ কথা ভাবি থাকিমনে মই জীয়াই থাকিম নে মোৰ ৰাজনৈতিক সত্তাটো ধাৰাবাহিকভাৱে লৈ যাম, সেই কথাটো আহিব। কিছুমানে কয় মানে সেইবিলাকে মোক আচলতে বিপথে পৰিচালিত কৰাৰ কথাহে কয়। সেইদিনা জয়ন্ত মল্ল বৰুৱাই কৈছিল মই যিটো বিচাৰিছিলোঁ সেইটোৱে, মই বিচাৰিছিলোঁ মোক
তেওঁ দাদা বুলি সম্বোধন কৰক, মিটিং এখনত চকী এখন দিয়ক, মই ইমানেই বিচাৰিছিলোঁ তেওঁ বিধায়ক হোৱাৰ পিছত। কিন্তু সেইদিনা প্ৰথম তেওঁ কৈছে অশোক দা বুলি, তাৰ আগত তেওঁ অশোক দা বুলি ক'তো সম্বোধন কৰা নাই। আপোনালোকৰ কেমেৰাবিলাক বা এইবিলাক উলিয়াই চালে গম পাব। হাতুৰি কান্দি মই কান্দিব লাগিছিল আচলতে, তেনেদৰে মই উচুকিছোঁ, কাৰণ মই সেইটো কিছু নিয়ন্ত্ৰণ কৰি আছোঁ। কিন্তু মই কৈছোঁ নহয়, জন্ম দিয়া নাই মই, কিন্তু তাক লালন পালন কৰি ডাঙৰ দীঘল কৰিছোঁ, আৰু সেই লালন পালন কৰি ডাঙৰ দীঘল কৰা দলটোক চৰকাৰলৈ আনিছোঁ, আৰু জিলাখনৰ 3টা সমষ্টি 3টাকেই বিজেপি দলৰ ফালে অনাত সহায় কৰিছোঁ। সেই দলটোৰ পৰা অব্যাহতি ল'ব লগা হ'লে কি বেদনাদায়ক অৱস্থা হয়, সেইটো ভুক্তভোগীহে গম পায়। আনে সুধিব পাৰে, কিন্তু একাত্ম হ'ব নোৱাৰে। কিন্তু তথাপিতো আপোনালোকক বহু সময় মই অপেক্ষা কৰাইছোঁ, আপোনালোকে সকলোৱে আছে, তাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।